চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দুখ ত্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। মহাত্মা গান্ধীয়ে কৈছিল। খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যু ঘটাব পাৰে। ছেইণ্ট আগষ্টনে কৈছিল। আনক ঘৃণা কৰাটো এন্দুৰৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰ জ্বলাই দিয়াৰ লেখীয়া। হেৰী এমাৰছনে কৈছিল। এটোপাল চিয়াহীয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে। বাইৰনে কৈছিল। শত্ৰুক সদায় ক্ষমা কৰিবা, কিন্তু তেওঁলোকৰ নাম কেতিয়াও নাপাহৰিবা। জন এফ কেনেডীয়ে কৈছিল। গ্ৰন্থ নথকা কোঠা আৰু প্ৰাণ নথকা শৰীৰ একেই, চিচাৰোৱে কৈছিল। তোমাৰ অন্তৰৰ পবিত্ৰতাখিনি তোমাৰ মুখাৱয়ত ফুটি উঠে। অন্তৰ পবিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয়। ছেইণ্ট জেৰমে কৈছিল। সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস, সত্যনাথ বৰাই কৈছিল। কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা, হোমেন বৰগোহাঁইয়ে কৈছিল। পাপক ঘৃণা কৰিবা, কিন্তু পাপীক ঘৃণা নকৰিবা, যীশুখ্ৰীষ্টই কৈছিল।